নমস্কাৰ মই ভাস্কৰ জ্যোতি ৰাজখোৱা আপোনালোকে চাই আছে মেথছ ভাই ভাস্কৰ এমাহমানৰ মূৰত ভিডিঅ' আপলোড কৰিবলৈ গৈছোঁ কাৰণ পৰীক্ষা চলি আছিল তো সেইটো কাৰণে এমাহমান মই ৰৈ দিলোঁ এতিয়া পুনৰ এটা ভিডিঅ' আৰু আজি ভিডিঅ'টোত আপোনালোকৰ এটা সমস্যা সমাধান কৰিবলৈ গৈ আছোঁ মেথছৰ পৰীক্ষা দিবলৈ আপোনালোকে যায় যদি আপোনালোকে পৰীক্ষা এনেকুৱা কুৱেশ্যন পেপাৰখন গোটেইখন ইজি পায় যে 1 নম্বৰ কুৱেশ্যনৰ পৰা ধৰি একেবাৰে 5 নম্বৰ কুৱেশ্যনলৈকে যিমান কুৱেশ্যন আছে কমপ্লিট কুৱেশ্যনখিনি আপোনালোকে পাৰে কিন্তু আপোনাৰ সময়ৰ অভাৱৰ কাৰণে আপুনি কুৱেশ্যন কৰিব নোৱাৰিলে এনেকুৱা হৈছে নেকি যে গোটেই কুৱেশ্যন পেপাৰখন আপুনি সলভ কৰিব পাৰে কিন্তু কি হৈছে আপোনাৰ সময়ৰ অভাৱ আপোনাৰ 3 ঘণ্টাত সেই কুৱেশ্যন পেপাৰখন আপুনি সলভ কৰিব পাৰে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কি সমস্যা সেইটো এটা সমস্যা হয় আপোনাৰ কাৰণে আৰু সেই সমস্যাটোৰ সমাধান আপুনি বিচাৰি নিশ্চয় আহিছে যদিহে কোনোবা এটা সমস্যা থাকে তাৰ সমাধানো কিন্তু থাকিবই মই কোনটো ট্ৰিক্সত তেনেকুৱা ধৰণৰ কৰোঁ যিটো সমস্যা আপোনালোকৰ হৈছে ন সেই সমস্যাটো ময়ো জীৱনত কেইবাবাৰো ফিল কৰিছোঁ আৰু মই এইবাৰো কৰিছোঁ পৰীক্ষাত যাৰ কাৰণে সময়ৰ অভাৱৰ কাৰণে মই লাষ্টৰ কুৱেশ্যনখিনি কৰিবলৈ থাকি গৈছেগৈ তেনেকুৱা যদি হৈছে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব কি হৈছে ট্ৰিক্স এটাই ইমান বিশেষ একো চিন্তা কৰিবলগীয়া কথা নাই যদি আপোনাৰ তেনেকুৱা হৈছে তেতিয়াহ'লে আপুনি কি কৰিব একচুৱেলি প্ৰথম আমি সেই কথাটো আলোচনা কৰিলোঁ যে সেই কাৰণটো কি যিটো কাৰণে আপোনাৰ সেই 3 ঘণ্টা সময়ত সম্পূৰ্ণ কুৱেশ্যনখিনি সলভ হ'ব পৰা নাই সেই কাৰণটো কি আহক আমি সেইটো বিষয়ে ডিছকাছ কৰি লওঁ প্ৰথমতে এনেকুৱা কাৰণ হ'ব পাৰে যিখিনি 1 মাৰ্কৰ কুৱেশ্যন তাত জাষ্ট এনচাৰটো লিখিলেই হয় কিন্তু আপুনি কি কৰিছে 1 মাৰ্কছৰ কুৱেশ্যনখিনি বহুত ক্ৰিটিকেল কুৱেশ্যন আৰু কেলকুলেশ্যন যথেষ্ট কৰিবলগীয়া হয় মাইণ্ডত আপুনি কি কৰিছে বহিত সেই কেলকুলেশ্যনখিনি লিখিওঁতে বহুত টাইম গুচুৱাই দিছে 1 মাৰ্কৰ কাছে 1 মাৰ্কছ জাষ্ট এনচাৰটো লিখিলেই হ'ল কিন্তু সেই 1 মাৰ্কৰ সেই এনচাৰটো উলিয়াবৰ কাৰণে আপুনি কি হয় ইমান মানৰ পৰা ধৰি ইমান মানে যথেষ্টখিনি আপুনি মানে বহিত লিখিছে আৰু সময় যোৱা আছে ঠিক তেনেকৈ 2 মাৰ্কছৰ কুৱেশ্যনখিনিৰ কাৰণে কি হয় 1 2 3 খুব বেছি 3টা লাইনত আপুনি কুৱেশ্যনটো সলভ কৰিলে হ'ল কিন্তু আপুনি কি কৰিব 2 মাৰ্কছৰ কাৰণে এপাৰ্টমান লিখি দিলে সময়টো যাবই ন ঠিক তেনেকৈ 3 মাৰ্কছৰ কাৰণে লিখি দিলে সময়টো যাবই ন সেইটো কাৰণে মই কৈছোঁ আপুনি কি কৰিব চাওক আপুনি যেতিয়া মেথছৰ কুৱেশ্যন সলভ কৰিব বা যিকোনো ধৰণৰ কুৱেশ্যন পেপাৰ সলভ কৰিব তো সেই কাৰণটো কি হৈছে যে আপুনি প্ৰথমতে কি কৰিব লাষ্টৰ যিখিনি লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনখিনি কৰিবলৈ আৰম্ভ কৰিব যিটো 5 মাৰ্কছ আছে সেইখিনি প্ৰথম কৰিব যিখিনি 4 মাৰ্কছ আছে তাৰ পাছত কৰিব যিখিনি 3 মাৰ্কছ আছে তাৰ পাছত যিখিনি 2 মাৰ্কছ তাৰ পাছত যিখিনি 1 মাৰ্কছ একেবাৰে লাষ্টত কৰিবলৈ চেষ্টা কৰিব আৰু তেতিয়া চাব যে আপোনাৰ কুৱেশ্যন পেপাৰ সলভ কৰি হৈ যাব মই মেট্ৰিক পৰীক্ষাত সেইটোৱেই ছিষ্টেম কৰিছিলোঁ যাৰ ফলত মোৰ কুৱেশ্যন পেপাৰ গোটেইখন কমপ্লিট হৈ গৈছিলে সেইটোৱে এটা কথা আছিলে যিমানখিনি পাৰে তেতিয়া সম্পূৰ্ণ কুৱেশ্যন আপুনি কৰি সলভ সম্পূৰ্ণ কৰি শেষ কৰিব পাৰিব 3 ঘণ্টা সময়ৰ ভিতৰতে সেইটোৱেই টিক্স মুঠতে লাষ্টৰ পৰা কুৱেশ্যন পেপাৰখিনি সলভ কৰিবলৈ আৰম্ভ কৰিব মানে লং কুৱেশ্যনখিনি ফাৰ্ষ্ট কৰিব লাষ্টত 1 মাৰ্কছৰখিনি কৰিব 5 মাৰ্কছ তাৰপিছত 4 মাৰ্কছ তাৰপিছত 3 মাৰ্কছ তাৰপিছত 2 মাৰ্কছ তাৰপিছত 1 মাৰ্কছ তেনেকৈ আহিলে কিন্তু আপোনাৰ মেথছৰ পেপাৰখন কমপ্লিট হোৱাৰ যথেষ্ট চান্স থাকে ঠিক আছে ভিডিঅ'টো আজি সিমানেই নেক্সট মই আপোনালোকে পঢ়াৰ ভিডিঅ' পাব মই যিহেতু ক্লাছ 10ৰ মেথছ পঢ়াই আছিলোঁ চেপ্টাৰ নম্বৰ 1টো কমপ্লিট হ'লেই চেপ্টাৰ নম্বৰ 2 পঢ়াব লাগিব চেপ্টাৰ নম্বৰ 3 এনেকৈ পঢ়াই গুচি যাব লাগিব থেংক ইউ